তোমার শুভ দৃষ্টিতেই মুড়ে আশ্রম উৎফলে সদায় এই শুভ দৃষ্টি তুমি আমার এই আশ্রমৰ ওপৰত ৰাখি এতিয়া মোৰ তপস্যাৰ সময় সমাগত গতিকে মই বিলম্ব নকৰি তপস্যা সম্পন্ন হওঁ
তোমালোকে কি উদ্দেশ্য লৈ আমাৰ আশ্ৰমলৈ আহিলা? অতি আনন্দিত হ'ল। আৰু বাচাহত মোৰ যি ধৰ্ম সেইমতেই মই কাৰ্য কৰি যাম। তোমালোকক মই সুন্দৰভাৱে অস্ত্ৰ শিক্ষা প্ৰদান কৰিম। তোমালোকে কোনো চিন্তা নকৰিবা। ঠিক আছে বাচাহত, তোমালোক সন্দেহ অপেক্ষা কৰা। মই তোমালোকৰ অস্ত্ৰ শিক্ষাৰ আয়োজন কৰোঁ। চিত্র এইখন ধনু তুমি লোৱা। ভাষা বিচিত্ৰ এইখন ধনু তুমি লোৱা। ভাষা বাসাহত বাওঁ হাতে ধনু আৰু সোঁ হাতে খৰ ল'ব লাগে। বুজিলা? বাসাহত এতিয়া তোমালোকৰ অস্ত্ৰ শিক্ষা আৰম্ভ কৰোঁ। চিত্ৰ তুমি বাওঁ হাতে ধনু আৰু সোঁ হাতে খৰ লৈ গুণত ধৰা। এতিয়া তুমি মন্ত্ৰ জপ কৰা। ওম গুৰুৱে নমঃ। ওম শিক্ষায়ে নমঃ। এতিয়া চিত্ৰ এই ঘৰৰ মই তোমালোকক উদ্দেশ্যটো কওঁ। শুনা বাচাহত, তোমাৰ এই ঘৰপাত লক্ষ্য ভেদ কৰি পুনৰ তোমাৰ তলত সোমালে। শুনিছানে বাচা? তোমাৰ এই ঘৰপাতে যেতিয়া লক্ষ্য ভেদ কৰিব, লক্ষ্য ভেদ কৰি পুনৰ আহি তোমালোকৰ পুনৰ ঘৰৰ সতে ধৰা দিব। তোমাৰ অস্ত্ৰ শিক্ষা প্ৰায় সমাপ্ত হৈছে। এতিয়া আৰু তোমাৰ একো বাকী নাই। চিত্ৰ এতিয়া তুমি ধনুত ঘৰ লগাই তুমি লক্ষ্য ভেদ কৰা। তিনি পক্ষৰ মাজতে তোমালোকে সকলো বিদ্যাত পাৰ্গত হৈ গৈছা। আমি তোমালোকৰ একো শিক্ষাই বাকী নাই। এতিয়াৰ পৰা তোমালোকে সৰ্ব শিক্ষাত পাৰ্গত হ'লা।
আমি কি কৰিলে ভাল পাব? আৰু পাছাহত তোমালোকে যি শিক্ষা আহৰণ কৰিলা সেই শিক্ষা এবাৰ মোৰ সন্মুখত প্ৰদৰ্শন কৰি দেখুওৱা। কি সুন্দৰ কলা তোমালোকে প্ৰদৰ্শন কৰিলা পাছাহত। মই দেখি আনন্দিত হলো। উঠা পাছাহত। আৰু পাছাহত মই 3 মাহৰ বাবে প্ৰভাতলৈ যাত্ৰা কৰিম। তোমালোকে এই আশ্ৰম ৰক্ষা কৰিব লাগিব। আৰু শুনা, আশ্ৰমৰ ওচৰতে এটা দুৰ্দান্ত অসুৰ বাস কৰে। সি মোৰ কন্যা চিত্ৰা অতি পাৰে আক্ৰমণ কৰি তাইক হৰণ কৰিব বিচাৰে। গতিকে পাছাহত তোমালোকে তাইক ৰক্ষা কৰিব লাগিব। এয়ে মোৰ তোমালোকৰ ওপৰত ভৰসা। সুন্দর তোমার বসন্তি মই সন্তোষিত হল বাসা। তুমি কোনো চিন্তা নকৰিবা। দুয়ো মোৰ পুত্ৰ তুল্য। তোমালোক দুয়োজনে তোমাক লালন পালন কৰিব। গতিকে তুমি এওঁলোক দুইজনক দাদা বুলি সম্বোধন কৰিবা। হ'বনে? পাছাহত মই এতিয়া
কত প্রান্তিক বিসর্জন